এয়া বইল কৰি ৰখা গাহৰি মাংস দেউতাই জুই হালিত পুৰি আছে বইল কৰাৰ পিছতো বনাব পাৰি কিন্তু জুইত পুৰি ল'লে তাৰ টেষ্টটো অলপ বেছি ধুনীয়া হয় যোনটো মানে স্মোকি টেষ্ট এটা আহে আৰু এয়া এইখিনি জুইৰ পৰা যোনখিনি জুইত পুৰিছিলোঁ সেইখিনি এটা প্লেটত ৰাখি ল'লোঁ আৰু এইকেইটুকুৰা যোনকেইটুকুৰা মাংস মই জুইত পুৰি লৈছিলোঁ আৰু এই মাংসটো পুৰা সৰু সৰুকৈ কাটিব লাগে মোৰ অলপমান পিচকেইটা ডাঙৰ হ'ল যিমানে সৰু আৰু মিহি কৰাই খাবলৈ সিমানেই বেছি ভাল লাগে এয়া এটা বাউলত মই সৰু সৰুকৈ পিঁয়াজ আৰু বিলাহী কাটি ৰাখিছিলোঁ আৰু ইয়াত চালাড হিচাপে গাজৰ আৰু বন্ধাকবিও মিহি মিহিকৈ কাটি ৰাখিব পাৰে আমাৰ নাছিলে সেইদিনাখন কাৰণে এই দুটা বস্তু থকাৰ কাৰণে মই এই দুটাই এড কৰিছোঁ আৰু ইয়াত অলপমান নেমু টেঙা দিব পাৰে দেই মই কিন্তু ভিডিঅ'টো কৰি ৰখা নহ'ল নেমু টেঙা দিছিলোঁ মই দেখাব পৰা নহ'ল আপোনালোকে যদি বনাই কেতিয়াবা তেতিয়া নেমু টেঙা অকণমান স্লাইড অলপ দি ল'ব পাৰে আৰু এতিয়া ধনিয়া আৰু কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ এইখিনি ইয়াতে দি এইখিনি ভালদৰে মিক্স কৰি সানি ল'ম এয়া এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লৈছোঁ যিমান ভালদৰে বস্তুখিনি মিক্স হৈ যায় সিমানেই ভাল হয় আৰু তাত কিন্তু অলপমান নেমু টেঙা দিব আৰু কেঁচা জলকীয়া পাৰিলে অলপ বেছি দিলে ভাল আৰু এইটো মোৰ জুইত পুৰি ৰখা পৰকৰ চালাড ৰেডি হৈ গ'ল আৰু এই চালাড যিমান পাৰে গৰমে গৰমে খাবলৈ চেষ্টা কৰিব লাগে তেতিয়া বেছি ভাল লাগে খাবলৈ টেষ্টো হয়